সময়খিনি নিজৰ মূল্যৱান সময়খিনি এৰি যদি ছ'চিয়েল মিডিয়াত আপোনালোকে মনোযোগ দিম ভাবিছে, আৰ্নিং সোর্স যদি এক্সট্ৰা নাই তেতিয়া কিন্তু আপোনালোকে বিপদত পৰিব। সেয়ে আৰ্নিং সোর্স এটা যদি আছে এক্সট্ৰাকৈ আৰু যদি ফেচবুকৰ সমান্তৰালভাৱে ফেচবুক কৰি যাম ভাবিছে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে পইচা ঘটি যাম বুলি ভাবিছে, তেতিয়া আপোনালোকে কৰিব পাৰে। অন্যথা কিন্তু আপোনালোকে নিজৰ কাম বন সকলো এৰি ফেচবুকত মনোনিৱেশ কৰিলে, পইচা ঘটিম বুলি মনোনিৱেশ কৰিলে কিন্তু আপোনাক বিপদ মাতিব পাৰে। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ প্ৰতি মানুহৰ আসক্তি বাঢ়িছে আৰু মানুহে লাহে লাহে ডিজিটেল ক্ৰিয়েটৰ হ'বলৈ চেষ্টা কৰিছে। কিন্তু বৰ্তমান সময়ত ডিজিটেল ক্ৰিয়েটৰ হোৱাটো আটাইতকৈ এটা কঠিন কাম হৈছে, কিয়নো বৰ্তমান সময়ত যি ধৰণে আপোনালোকে এক্সপেক্টেশ্যন কৰিছে বা যি ধৰণে ভাবিছে ফেচবুকে বহুত পইচা দিয়ে, কিন্তু লাহে লাহে এতিয়া এই পইচা কমি গৈছে। কাৰণ আমাৰ এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ডিজিটেল ক্ৰিয়েটৰ সৃষ্টি হৈছে যিসকলে ভিডিঅ' আপলোড কৰিছে বা ভিডিঅ' বনাইছে, কিন্তু সেই ভিডিঅ'বোৰ অৰ্থপূৰ্ণ নহয়। যিয়ে যেনেকৈ পাৰে যি টি ভিডিঅ' দিয়াৰ ফলত কিন্তু লাহে লাহে যি ধৰণে ব্লগাৰ বা ইউটিউবৰ ক্ৰিয়েটাৰৰ সংখ্যা বাঢ়ি গৈছে, ডিজিটেল ক্ৰিয়েটৰ সংখ্যা বাঢ়ি গৈছে, মোৰ ভুল হৈছে কিছুমান শব্দ ব্যৱহাৰ কৰোঁতে, এই ক্ৰিয়েটৰৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে সমান্তৰালভাৱে কিন্তু ফেচবুকৰ যি পইচা, এই পইচা আৰ্নিং লাহে লাহে বহুত বেছি কমি গৈছে। আগতে যিমান পইচা পাইছিলে তাতকৈ এতিয়া 3 গুণ কমকৈ মানুহে পাব ধৰিছে। সেয়েহে এই ক্ষেত্ৰত কিন্তু বহু বেছি এতিয়া নতুন আপডেট আহিছে ফেচবুকৰ। এই আপডেটসমূহৰ মাজত নিজক এতিয়া বজাই মেলি আগবঢ়াই নিয়াটো, ছ'চিয়েল মিডিয়াত নিজকে আগবঢ়াই লৈ যোৱাটো এটা প্ৰত্যাহ্বান হৈছে বুলি ক'লেও ভুল কোৱা নহয়। এনে এটা প্ৰত্যাহ্বানে বৰ্তমান সময়ত চুই গৈছে। সেয়েহে এই ক্ষেত্ৰত যিসকলে কণ্টেণ্ট ক্ৰিয়েটৰ বা ডিজিটেল ক্ৰিয়েটৰ হ'ম বুলি ভাবিছে, তেওঁলোকে কিন্তু বহুখিনি কথা শিকিব লগা আছে আৰু বহু ষ্ট্ৰাগল কৰিব লাগিব, বহুখিনি কষ্ট কৰিব লাগিব। হঠাৎ আপুনি ভিডিঅ' দি গৈ আছে, তাৰপাছত ভিডিঅ'টো চলাৰ পাছতে যে আপুনি ফেচবুকত পইচা পাব এনেকুৱা নহয়। পইচা আপুনি পাবলৈ কিন্তু এতিয়া বৰ্তমানত পইচা পালেও সেই একাউণ্টটো আপুনি কি ধৰণে পইচা পোৱাৰ সমান্তৰালভাৱে আগবঢ়াই নিব, কি ভিডিঅ' কণ্টেণ্ট দিব, ফটো দিব, কেনেকৈ পইচা সৰহকৈ ঘটিব, এইটো কিন্তু যথেষ্ট কষ্ট আছে। পইচা আপুনি যে বহুত বেছি পাব সেইটো কিন্তু এক্সপেক্টেশ্যন কৰি আপুনি যদি নিজৰ সময়খিনি দিম ভাবিছে, তেনেহ'লে সেইটো এটা ভুল হ'ব। সেয়ে এই ক্ষেত্ৰত আপুনি কৰণীয় কামটো কৰি যোৱাৰ সমান্তৰালভাৱে যদি আপুনি ভিডিঅ' দি গৈছে, তেতিয়া তাত ক'বলগীয়া নাই। তাৰ সমান্তৰালভাৱে ইউটিউবৰ ক্ষেত্ৰখনত লাভ আছে, ইউটিউবৰ পইচা যথেষ্ট ভাল বুলি কয়, কিন্তু মই আজিলৈকে ইউটিউবৰ পৰা পইচা পোৱা নাই আৰু মোৰ ইউটিউবৰ ফলোৱাৰ্ছো ইমানখিনি বঢ়া নাই। লাহে লাহে গ্ৰাউথ হ'ব, লাহে লাহে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কিন্তু ইউটিউবে মানুহক বহুত বেছি প্ৰগ্ৰেছ কৰে বা ইউটিউবে এটা মানুহজনে যি ধৰণে নিজৰ সময় ব্যয় কৰি ইউটিউব কৰি আছে, ইয়াৰ জৰিয়তে যিমানখিনি সময় গৈছে সেই সময়খিনি অপচয় নকৰে, ইউটিউবে এটা উপযুক্ত প্ৰাপ্য দিয়ে। কিন্তু তাৰ সমান্তৰালভাৱে ফেচবুকৰ পৰা আপুনি উপযুক্ত প্ৰাপ্য পাম বুলি যদি আশা কৰিছে, তেনেহ'লে এইটো এটা ভুল বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ বৰ্তমানত ফেচবুকে বহু বেছি পইচা কমাই দিছে। কিয় কমাইছে এইটো আমি বুজি পোৱা নাই, ইমানখিনি গম পোৱা নাই, কিন্তু আগতকৈ বহুত বেছি ফেচবুকে এতিয়া পইচা কমাই দিলে। সেয়েহে কোনোৱে যদি ভাবিছে ফেচবুকৰ জৰিয়তে পইচা ইনকম কৰিম, বহুত পইচা পাম, এইটো আপোনালোকে ভুল ভাবিছে। আৰু যদি ভাবিছে মই কাৰোবাৰ মন ভাঙিছোঁ বুলি, এইটো একেবাৰে ভুল। মই সেইটো কৰিব বিচৰা নাই। যেতিয়া আপোনালোকে কৰি যাব, এক্সপিৰিয়েঞ্চ হ'ব, তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব যে ছ'চিয়েল মিডিয়া, বিশেষকৈ ফেচবুক প্লেটফৰ্মত পইচা একেবাৰে বৰ্তমান সময়ত কমাই দিছে। আৰু এইটো কিয় হৈছে আমি বুজি পোৱা নাই। ইন ফিউচাৰ কি হয়, ফেচবুকে পইচা নিদিয়াই হৈ যাব নেকি, কি হৈ যাব এইটোও মই ভাবি পোৱা নাই। যদি নিদিয়া হৈ যায় তেতিয়া এখিনি মানুহ কি হ'ব, আমি আচলতে এতিয়া এইবোৰৰ ওপৰতে নিৰ্ভৰ কৰি আছোঁ, তেতিয়া আমাৰ কি হ'ব, এইটো এটা অনাকাংক্ষিত কথা বুলি ক'লেও ভুল কোৱা নহ'ব। সমান্তৰালভাৱে কিন্তু ইউটিউবত যদি আপোনালোকে কৰিব বিচাৰে, ইউটিউবত যথেষ্ট লাভান্বিত হয় বুলি কয়। কিন্তু ইউটিউবৰ আটাইতকৈ টান কাম হৈছে ইউটিউবৰ যি ফলোৱাৰ্ছ হওক, ইউটিউবৰ ছাবস্ক্ৰাইবাৰ্ছ হওক বা ইউটিউবৰ ভিউজ, ইউটিউবৰ আপুনি কি ধৰণৰ কণ্টেণ্ট দিব, এইখিনিৰ ওপৰত বহুত সাৱধান হ'ব লাগিব। মই এতিয়া চলাই আছোঁ, কিন্তু ইউটিউবত ইমান দিন চলাইছোঁ যদিও প্ৰগ্ৰেছ কৰিব পৰা নাই, এতিয়াও শিকি আছোঁ আৰু বহুত শিকিবলৈ বাকী আছে। সেয়েহে আপোনালোকে নিজৰ মূল্যৱান সময়খিনি এৰি যদি ছ'চিয়েল মিডিয়াত আপোনালোকে মনোযোগ দিম ভাবিছে, আৰ্নিং সোর্স যদি এক্সট্ৰা নাই তেতিয়া কিন্তু আপোনালোকে বিপদত পৰিব। সেয়ে আৰ্নিং সোর্স এটা যদি আছে এক্সট্ৰাকৈ আৰু যদি ফেচবুকৰ সমান্তৰালভাৱে ফেচবুক কৰি যাম ভাবিছে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে পইচা ঘটি যাম বুলি ভাবিছে, তেতিয়া আপোনালোকে কৰিব পাৰে। অন্যথা কিন্তু আপোনালোকে নিজৰ কাম বন সকলো এৰি ফেচবুকত মনোনিৱেশ কৰিলে, পইচা ঘটিম বুলি মনোনিৱেশ কৰিলে কিন্তু আপোনাক বিপদ মাতিব পাৰে। এই ক্ষেত্ৰত মই আপোনালোকক হীনমান্যতা বা আপোনালোকক মই বাধা দিবলৈ বা আপোনালোকৰ মন ভাঙিবলৈ মই কৰা নাই। যিটো এতিয়া বাস্তৱ সত্য, এই সত্যটো আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।